শংকৰে মাধৱক নিচিনিলো। এয়া ধ্বংসৰে যুগ, এয়া দানৱৰে যুগ, এয়া দানৱৰে যুগ। মহাপ্ৰলয়ৰ সূচনা হৈছে। মহাপ্ৰলয়, জীৱ জগতৰ সংঘাত আহিছে। নমস্কাৰ, জিয়া টক্সলৈ স্বাগতম জনাইছোঁ। আজি এগৰাকী ভূপেন্দাৰ আৰ্হিৰে জীৱন চলা, জীৱনত তেওঁ বহুত গান গাইছে, বহুত গীত গাইছে, আৰু এই গীতসমূহ তেওঁ কালজয়ী। তেওঁ নিজেও গীত গায় আৰু নিজেও লিখে। এনেকুৱা এজন ব্যক্তি হৈছে আমাৰ খুণ্টিদা। আমি সহজ সৰল খুণ্টিদাক পৰিচয় কৰাই দিব বিচাৰি আছোঁ। আমি তেখেতৰ লগত কথা পাতিম আৰু কেইটামান গীত শুনিম। জিয়া টক্সত আপোনাক স্বাগতম জনাইছোঁ। মোৰ পৰিচয়, মোৰ ঘৰ পাঁচনৈত, মোৰ নামটো হ'ল অচ্যুত নাথ। এনেকৈ ঘূৰি আছোঁ আৰু দিহিঙে দিপাঙে অকণ অকণ কৰি। সুন্দৰৰ আৰাধনা কৰোঁ অকণ অকণ। আমি সৰু মানুহ, সাধাৰণ হিচাপে যিখিনি পাৰিছোঁ তেনেকেই কৰি গৈ আছোঁ। যাৰেই শক্তি আছে তেওঁলোকে দুখীয়া নিচলাসকলৰ ওপৰত সদায় অত্যাচাৰ কৰি আহিছে যুগে যুগে। আৰু ইয়াৰ গুৰিতে কিন্তু মই জগৰীয়া কৰিছোঁ বিজ্ঞানক। এয়া বিজ্ঞানৰ যুগ, এয়া বিজ্ঞানৰ যুগ, এয়া ধ্বংসৰে যুগ, এয়া দানৱৰ যুগ, এয়া দানৱৰ যুগ, নে জন বিস্ফোৰণৰ যুগ। দানৱৰ শক্তিৰে মানৱ বলীয়া হৈ বসুমতীক কৰিছে আঘাত। দানৱৰ শক্তিৰে মানৱ বলীয়া হৈ বসুমতীক কৰিছে আঘাত। জীৱ জগতৰো নমাই আনিছে সংঘাত, জীৱ জগতৰো নমাই আনিছে সংঘাত। আজি বিশ্বত মহাপ্ৰলয়ৰ সূচনা হৈছে। মহাপ্ৰলয়, জীৱ জগতৰ সংঘাত আহিছে। বসুমতীৰ বুকুত অত্যাচাৰ চলিছে। গতিকে মই সেইকাৰণে গাব লৈছোঁ মোৰ স্বৰচিত গীত। মহাপ্ৰলয়ৰ সূচনা দেখিছোঁ, বিশ্বই সলালে বে ধুমুহা বলিছে, পাপাগ্নি জ্বলিছে। মানৱতাৰ আজি মানৱতাৰ আজি প্ৰেম সদায় স্বৰ্গীয়। লাভ ইজ ডিভাইন, লাভ ইজ ব্লাইণ্ড, লাভ ইজ ইমৰ্টেল, লাভ ইজ গ্ৰিপ্ট অফ দ্য গড। এই প্ৰেমৰ মাজত আজি অকণমান সোঁৱৰাই দিছোঁ দান্তে বিয়েট্ৰিছৰ কথা। দান্তে বিয়েট্ৰিছক কিঞ্চিত দেখিছিল আৰু তাৰপিছতে সৃষ্টি হ'ল ডিভাইন কমেডি। আজি আজি আজিৰ এই বিহুৰ তলিলৈ বহু মানুহ আহিছে। এই বিহুৰ তলি উথলি উঠিছে। সৌ ককা আইতা বহি লৈ প্ৰেমৰ কথা পাতিছে, 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 প্ৰেমৰ কথা পাতিছে। শ্বাহজাহান মমতাজ মহলৰ স্মৃতি সবাৰ চকুত ভাহিছে। শ্বাহজাহান মমতাজ মহলৰ স্মৃতি সবাৰ চকুত ভাহিছে। হে শংকৰে মাধৱক নিচিনিলো, আমি নিচিনিলো। জ্যোতিৰ আভাৰ প্ৰতিভাক নুবুজিলো,
আমি নুবুজিলোঁ বৰগীত সত্ৰীয়া বিহুগীত হুঁচৰি কৈ আজিৰ অসমীয়াই পাহৰিলোঁ আমি পাহৰিলোঁ শংকৰ মাধৱক নিচিনিলোঁ আমি নিচিনিলোঁ আমি নিচিনিলোঁ কিনো অসমীয়াৰে জাতি ঐ বান্ধৱ কিনো অসমীয়াৰ জাতি কিনো অসমীয়াৰে জাতি ঐ বান্ধৱ কিনো অসমীয়াৰ জাতি পশ্চিমৰ ধুমুহাই নিলেহি উৰুৱাই পশ্চিমৰ ধুমুহাই নিলেহি উৰুৱাই শংকৰ মাধৱৰ খ্যাতি ঐ বান্ধৱ শংকৰ মাধৱৰ খ্যাতি লাচিত মণিৰাম পিয়লি কুশলে আজি আকাশৰ পৰা কত সকিয়ালে 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 শংকৰ মাধৱে গঢ়া অসমীয়াৰ জাতি আনন্দ লক্ষ্মীনাথে ৰাখিছিলে খ্যাতি জ্যোতিৰাভাৰ আভাই কৃষ্টিকে ৰাখিছিল জীয়াই জ্যোতিৰাভাৰ আভাই কৃষ্টিকে ৰাখিছিল জীয়াই জাতিৰ সত্তাকে পাহৰিছে অসমীয়াই সেয়ে পিছে অসমবাসীক দিছিল সকিয়াই অসমীয়াৰ সুপুত্ৰ পূজাৰী ভূপেন দাই অসমীয়াৰ সুপুত্ৰ পূজাৰী ভূপেন দাই ধন্যবাদ আমি খুণ্টিদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।